ধৰাই পোৱা নাই তাৰপিছত আৰু কিবা মঙলদৈ ৰিফাৰ দিছে তাতে আৰু টিভি বুলি ওলাইছিল তাৰপিছত আৰু টিভিৰ ট্ৰিটমেণ্টটো কৰা হৈছে 2 মাহটো টিভিৰ ঘুট খোৱালোঁ একো মানে নহ'ল তাৰপিছত আকৌ জি নাৰ্ছিত নিব লগা হ'ল তাতে গুৱাহাটী জি নাৰ্ছিত তাতে জি নাৰ্ছিত কেনেকুৱা ট্ৰিটমেণ্ট পালে তাতেতো অলপমান ভালে পাইছিল আৰু ঘৰ অনাৰ লগে লগে আৰু বেছিয়ে হ'ল তাতে আৰু কি বুলি এনিমিয়া আৰু CRP বুলি কৈছিল তাৰপিছত আৰু এইবাৰ 10 দিনমান পিছত গ'লোঁ আমি চেকআপত যাওঁতে আৰু GMCত নিব লাগিব বোলে ছাৰে লিখি দিছে আৰু GMC লিখি দিছে তাৰপিছত আৰু GMCৰ পৰা আৰু জি নাৰ্ছিত আৰু দেখাব লাগে বুলি পেলাই আৰু মাতিছিল ছাৰে বৰ্তমানলৈকে সুস্থ হোৱা নাই বিছনাতে পৰি আছে কি ক'ব এতিয়া আপোনালোকে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কি ক'ব চৰকাৰে যাতে আমাক অলপমান সহায় কৰে গৰু 2টা আছিল গৰুও বিক্ৰী কৰিলোঁ তাৰপিছত মাটি আছিল 1 বিঘা সেইটোও বিক্ৰী কৰা হৈছে এতিয়া আৰু একোৱে নাই আমাৰ ঘৰত বিক্ৰী কৰিব লগা কেইজন ল'ৰা আছিল আপোনাৰ আমাৰ 3জন ল'ৰা এইটো মাজু ল'ৰা হয় কিমান ক্লাছত পঢ়িছিল ল'ৰাটো আমাক ক্লাছ 9 আছিল পৰীক্ষাটো দিব পোৱা নাই বৰ্তমান পৰীক্ষাটো দিবৰ কাৰণে আমি বহুত চেষ্টা কৰিছিলোঁ কিন্তু ভাল কৰিব নোৱাৰিলোঁ বৰ্তমান চৰকাৰ আয়ুষ্মান কাৰ্ড আছে আয়ুষ্মান কাৰ্ডৰ লগত বহুখিনি বিনামূলীয়া চিকিৎসা হয় জি নাৰ্ছিত সেই আয়ুষ্মান কাৰ্ডটোৱে আপোনালোকৰ আয়ুষ্মান কাৰ্ডটোৱে কাম হৈছেনে অলপ চলপ আধা হৈছে আৰু বেছি আধাটো হৈছে আৰু হোৱা নাই তেওঁৰ বেমাৰটোৰ কাৰণে কাৰোবাৰ পৰা সাহায্য পাইছেনে যিহেতু অতীত জড়িত আপোনালোকৰ ঘৰ সাহায্য মানে গাঁৱৰ পৰা অলপমান পাইছোঁ আৰু অলপ চলপ চৰকাৰৰ পৰা একো পোৱা নাই BTR চৰকাৰ আৰু অসম চৰকাৰক এই ল'ৰাটো ট্ৰিটমেণ্টৰ কাৰণে ল'ৰাটোৰ সুচিকিৎসাৰ কাৰণে কি ক'ব চৰকাৰে এতিয়া আমাক সহায় কৰিব চুবুৰীয়া হয় আমাৰ মানে বহুত অশান্তি আমাৰ সৰু ল'ৰা এজনে এতিয়ালৈকে আমি যিমান ট্ৰিটমেণ্ট কৰিছোঁ যেতিয়া সুস্থ হোৱা নাই চৰকাৰৰ পৰাতো আমি বৰ্তমানলৈকে একো পোৱা নাই আৰু আমাৰ তেখেতে যাতে সুস্থ হয় আমাৰ ওচৰৰ পৰা ইমান একো ক'ব লগা নাই যাতে চৰকাৰে যাতে সহায় কৰে আমাৰ নিচিনা দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বেছিভাগ ডাঙৰ ডাঙৰ বেমাৰখিনি হয় আমাক যাতে চৰকাৰে যাতে অকণমান সুবিধা দিয়ে কৌশিক ৰাভা বৰ্তমান কি বেমাৰত ভুগি আছে কৌশিক ৰাভা বৰ্তমান প্ৰথমতে আমি গম পালোঁ যে তেখেতৰ টিভি হৈছে বুলি টিভি হোৱাৰ পিছত আমি গম পালোঁ যে তেখেতৰ এনিমিয়া হৈছে বুলি ক'লে এনিমিয়া CRP এইটোতো ইমান কিবা নহয় তথাপিতো লাষ্টত আমি লাষ্ট পৰ্যায়ত আমাক GMCত পঠালে GMCত 16 দিন থকাৰ পিছত লাষ্ট 5 ডেজ আগত আমি গম পালোঁ যে তেখেতৰ ব্লাড কেঞ্চাৰ হৈছে বুলি ক'লে আমিতো এতিয়া ব্লাড কেঞ্চাৰ হোৱাৰ লগে লগে আমাৰ গোটাই গাঁওখনৰ ওচৰ চুবুৰীয়া গোটাই মনত অশান্তি এতিয়া ব্লাড কেঞ্চাৰৰ যাতে কেনেকুৱা আমাক ট্ৰিটমেণ্ট দিয়ে চৰকাৰে যাতে আমাৰ ল'ৰাটো যাতে বাচায় সেইখিনি আমি মানে চৰকাৰৰ ওচৰত বহুত হাত জোৰ কৰি নিয়মতা কৰি আমাৰ ল'ৰাটো যাতে ভাল কৰে সেইটোৱে কামনা কৰিছোঁ তেওঁৰ সুচিকিৎসাৰ কাৰণে যেহেতু ঘৰত দৰিদ্ৰ পৰিয়াল টকা পইচাৰ বহুতখিনি অভাৱ তেনে ক্ষেত্ৰত চৰকাৰৰ পৰা সাহায্য কিবা পাইছেনে নাই এতিয়ালৈকে একো সাহায্য পোৱা নাই আমি গাঁৱৰ পৰা অন্ততঃ লগৰীয়া মিলি আমি যি 1 টকা পাৰোঁ আমি সেনেকুৱা কালেকশ্যন কৰি আমি দিছিলোঁ কিন্তু এতিয়ালৈকে আমি চৰকাৰৰ পৰা একো সা সুবিধা পোৱা নাই শুনিছোঁ এইখন হাবিগাঁও ওদালগুৰি জিলাৰ হাবিগাঁও অঞ্চলৰ যি এখন গাঁও সেই গাঁওখনত প্ৰতি বছৰে কেঞ্চাৰত এজন নহয় এজন মৃত্যু হয় এইটো সত্য কথা এইটো আমি আজি কি মাধ্যমেদি আমি প্ৰচাৰ কৰিম সেইটো আমি গম পোৱা নাছিলোঁ কিন্তু আজি তেখেতলোকৰ দ্বাৰাই যে আমি এটা বহুত আমাৰ গাঁওখনৰ এটা বিপদ আহি আছে সেইটো আমি যাতে প্ৰকাশ কৰিব পাৰোঁ আমি ধন্য হৈছোঁ কাৰণ আমাৰ গাঁৱত প্ৰত্যেক বছৰে আমাৰ এজন নহয় এজন মানে কেঞ্চাৰ ৰোগী হয় কাৰণ মোৰ ককাও কেঞ্চাৰতে ঢুকালে মোৰ মা আজি 5 বছৰৰ আগতেও কেঞ্চাৰে ঢুকালে যোৱা বছৰ আমাৰ জেঠী এজনে ঢুকালে এই 3 মাহৰ আগত ঢুকাইছে আকৌ ওচৰ পাজৰে মোটামুটি এই আমাৰ সৰু এখন চুবাটোতে আমাৰ বহুতে মানুহ কেঞ্চাৰত ঢুকাইছে আকৌ এয়া জাষ্ট চাবলৈ গৈছোঁ আমাৰ ভাইটি এজন ব্লাড কেঞ্চাৰ আজি 2 বছৰমান আগতে আকৌ ব্লাড কেঞ্চাৰ হোৱা ছোৱালী এজন আমাৰ গাঁৱৰে ঢুকালে তাৰ আগত বহুতে মানে ঢুকাইছে ক'বলৈ আমি যিমানখিনি জানো মানে সেইখিনি কৈছোঁ ইতিমধ্যে আমি ক'বলৈ গ'লে 15-20 জনমান হৈছে
প্ৰতি বছৰে আমাৰ গাঁৱৰ পৰা ব্লাড কেঞ্চাৰত এজন নহয় এজন ওলায় কাৰণ কিহৰ কাৰণে ওলায় মই যাতে এইটো চৰকাৰৰ কাৰণে বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে চৰকাৰে যাতে আমাৰ গাঁওখনক অকণমান হ'লেও যাতে চকু দিয়ে কিহৰ কাৰণে হৈছে সেইখিনি যাতে আমি জানিব বিচাৰিছোঁ চৰকাৰৰ ফালৰ পৰা কাৰণ আমাৰ